গুড মৰ্নিং বন্ধুসকল আমাৰ ইউটিউব চেনেল এক্সপ্লৰিং হেপিনেছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আপোনালোকে নিশ্চয় জানে যে শিৱসাগৰখন ঐতিহাসিক কীৰ্তিচিহ্ন ভৰপূৰ আৰু তাতে জয়সাগৰখন হৈছে ঐতিহাসিক কীৰ্তিচিহ্নৰ নদন বদন আজি মই আপোনালোকক জয়সাগৰলৈকে লৈ যাম এনেকুৱা হয় যে শিৱসাগৰত যেতিয়া মানুহবিলাক ফুৰিবলৈ আহে তেতিয়া যিকেইটা বস্তু মেইন ফ'কাছত আহে সেইকেইটা বস্তু চাই গুচি যায় ধৰক ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ এইকেইটা বস্তু চাই মানুহবিলাক গুচি যায় কিন্তু তাৰ মানে ছাইডত কিছুমান কীৰ্তিচিহ্ন ৰৈ যায় সেইবিলাক মানে ইয়াত ইমানেই বস্তু আছে মানে কীৰ্তিচিহ্ন আছে যিবিলাক মানে চোৱাটো সম্ভৱ নহয় মানে সকলোবিলাক মানুহ পৰ্যটনৰ বাবে মানুহ এদিন বা দুদিনৰ কাৰণেহে আহে গতিকে মোৰ উদ্দেশ্যটো হ'ল যে শিৱসাগৰত সিঁচৰিত হৈ থকা মধ্যযুগৰ কীৰ্তিচিহ্নবিলাক মই আপোনালোকক দেখুৱাম আজি সেই উদ্দেশ্যেৰে মই আপোনালোকক জয়সাগৰৰ অৱস্থিত ৰংগনাথ শিৱ মন্দিৰ তাৰ পাছত ফাকুৱা দৌল আৰু সৰগৰী মন্দিৰ এইবিলাকলৈ মই আপোনালোকক লৈ যাম যদি আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়া নিশ্চয় আদৰি ল'ব ব'লক আজি আমি এইকেইটা বস্তু চাওঁ Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways. And on we'll go. এয়া হৈছে জয়সাগৰত অৱস্থিত ৰংগনাথ শিৱ মন্দিৰ ইয়াৰ অৱস্থিতি তলাতল ঘৰৰ পৰা মাত্ৰ 500 মিটাৰ আমি উপস্থিত হলোহি ফাকুৱা দৌলত জয়সাগৰৰ ৰংগনাথ দৌলৰ কাষত অৱস্থিত এই ফাকুৱা দৌলটো স্বৰ্গদেউ ৰুদ্ৰসিংহৰ তেখেতৰ মাতৃ সতী জয়মতীৰ পবিত্ৰ স্মৃতিত সজাইছিল ইয়াৰ সময়সীমা আছিল 1703 চনৰ পৰা 1704 খ্ৰীষ্টাব্দৰ ভিতৰত এই দৌলটোত সোমাবলৈ 21টা খটখটি আমি বগাই যাব লাগিব ব'লক আমি কেনেকুৱা হয় চাওঁ এবাৰ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত সজা হৈছিল 1761 চনৰ পৰা 1769 চনৰ ভিতৰত আজি ভিডিঅ'টো ইমানখিনি আছিলে আপোনালোকে কেনেকুৱা পালে চাই কমেণ্ট ছেকশ্যনত জনাব আৰু যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰি দিব আৰু যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইবো কৰি দিব আৰু নতুন এটা ভিডিঅ'লৈ মই পুনৰবাৰ আপোনালোকৰ ওচৰলৈ আহিম আজি ভিডিঅ'টো ইমানতে